আমি জীৱনত সকলোৱেই এটা সফলতাপূৰ্ণ জীৱন যাপন কৰিব বিচাৰোঁ। সকলোৱে জীৱনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিব বিচাৰে। জীৱনৰ জটিলতাৰ সন্মুখীন কোনেও হ'ব নিবিচাৰে। কোনেও জীৱনত বিভিন্ন অশান্তিৰ মাজত পাৰ কৰিব নিবিচাৰে। সফলতা জীৱনত সকলো ব্যক্তি বিচাৰে, কিন্তু সকলো ব্যক্তি জীৱনত সফলতাৰ সন্মুখীন নহয়। সফলতা আহৰণ কৰিবৰ কাৰণে কিছু গুণ বা অৰ্হতাৰ আৱশ্যক হয়। সফলতাই এটা পৰিপূৰ্ণ জীৱন বুজায়। এটা ইতিবাচক চিন্তাক সফলতাই প্ৰতিনিধিত্ব কৰে। সফলতাই ব্যক্তিগত জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হোৱা বুজায়। এটা সুখৰ ঘৰৰ সপোন দেখে। বিভিন্ন সা সামগ্ৰী, বিভিন্ন বিত্তীয় সুৰক্ষাৰ মাজত আৰু সতি সন্ততিসকলে বিভিন্ন সা সুবিধাৰ মাজত এটা সুখী জীৱন অতিবাহিত কৰিব বিচাৰে। সফলতাই এটা সুশাসন, এটা সুনেতৃত্ব আৰু সামাজিক আৰু ব্যক্তিগত তথা ব্যৱসায়িক জীৱনত নিজৰ উৎকৰ্ষ সাধন হোৱা ঘটনাক প্ৰতিনিধিত্ব কৰে। সফলতাই স্বাধীনতাক প্ৰতিনিধিত্ব কৰে, যি স্বাধীনতাই আপোনাক বিভিন্ন দুশ্চিন্তা, ভয়, হীনমন্যতা আৰু ব্যৰ্থতাৰ পৰা আঁতৰাই ৰাখিব পাৰে। সফলতাই প্ৰতিনিধিত্ব কৰে ব্যক্তিৰ নিজৰ প্ৰতি থকা আত্মসন্মানবোধ বৃদ্ধি হোৱা, আত্মসন্মানবোধ ধৰি ৰখা ঘটনাক। কিন্তু এই সফলতা আহৰণ কৰা ঘটনাটো ইমান এটা সহজ ঘটনা নহয়। সফলতাই বিজয়ক প্ৰতিনিধিত্ব কৰে। সফলতাই এটা লক্ষ্য পৰিপূৰ্ণ হোৱা প্ৰতিনিধিত্ব কৰে। সফলতাই জীৱনৰ এটা আকাংক্ষিত লক্ষ্যত উপনীত হোৱাটো বিচাৰে। নমস্কাৰ, আপোনালোকে চাই আছে দৈনিক পৰিক্ৰমা ফ'কাছ ইউটিউব চেনেল। বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন ব্যক্তি লগ পাওঁ, যিসকলে তেওঁলোকৰ আচৰণৰ জৰিয়তে, তেওঁলোকৰ কথা বতৰাৰ জৰিয়তে তেওঁলোকে নিজে কেনে এটা মানসিকতাক প্ৰতিনিধিত্ব কৰিছে, কেনে এটা মানসিকতা তেওঁলোকে লগত কঢ়িয়াই লৈ ফুৰিছে, সেইখিনিক তেওঁলোকৰ আচৰণৰ জৰিয়তে আমাৰ আগত দাঙি ধৰে। আমি জীৱনত এটা কথা লক্ষ্য ৰাখিব লাগিব যে জীৱনটো বিভিন্ন জটিলতাৰে পৰিপূৰ্ণ। জীৱনটো এটা সহজ পথ নহয়, যিটো পথত আমি আমাৰ আকাংক্ষিত লক্ষ্য পূৰণ কৰিব পাৰিম। এই ক্ষেত্ৰত আমি এটা কথা লক্ষ্য ৰাখিব লাগে যে যদি আমি পাহাৰ বগাব বিচাৰোঁ, আমি পাহাৰত প্ৰথম খোজটো দিবই লাগিব। কিন্তু যদি আমি পাহাৰটোৰ সন্মুখত গৈ কেনেকৈ পাহাৰ বগাম সেই বিষয়ে আমি চিন্তা কৰি থাকোঁ, বিভিন্ন কথা আমাৰ মনলৈ আহে, আমি জীৱনত কেতিয়াও পাহাৰ বগাব নোৱাৰিম। সাগৰ পাৰ হ'বলৈ হ'লে, নদী পাৰ হ'বলৈ হ'লে আপুনি নদী বা সাগৰত নামিবই লাগিব। তাৰ বিকল্প কোনো পথ নাই। আত্মবিশ্বাসে এটা আচৰিত কাম কৰে। আপোনাক আপোনাৰ লক্ষ্য অভিমুখে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সি অনুপ্ৰেৰণা আৰু শক্তিৰ যোগান ধৰে। যেতিয়ালৈকে আপোনাৰ মনত এটা ইতিবাচক পজিটিভ এটিটিউড গঢ় লৈ নুঠে, তেতিয়ালৈকে আপুনি আপোনাৰ ভিতৰত থকা শক্তি, সামৰ্থ্য আৰু দক্ষতাক পৰিপূৰ্ণভাৱে ব্যৱহাৰ কৰিব নোৱাৰে। পৰিপূৰ্ণভাৱে আপুনি সেই আপোনাৰ ভিতৰত থকা যি শক্তি আছে, সেই শক্তিক নিজৰ বিকাশৰ উদ্দেশ্যত প্ৰয়োগ কৰিব নোৱাৰে।
আমি এটা কথা লক্ষ্য কৰোঁ যে বিশেষকৈ আমাৰ নতুন যিখিনি প্ৰজন্ম আছে, যুৱ প্ৰজন্ম আছে, তেওঁলোকৰ মাজত বিভিন্ন কাৰণে নেতিবাচক দৃষ্টিভংগী বৃদ্ধি পায়। নেগেটিভ থিংকিং তেওঁলোকে লগত বেছি কঢ়িয়াই লৈ ফুৰে। এই ঘটনাটোৱে তেওঁলোকৰ জীৱনত আকাংক্ষিত লক্ষ্য পূৰণৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি কৰে। নেতিবাচক দৃষ্টিভংগী আপুনি যেতিয়ালৈকে পৰিত্যাগ নকৰে, এটা ইতিবাচক দৃষ্টিভংগীৰে নিজক যেতিয়ালৈকে পৰিচালিত কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি জীৱনত সফলতা আহৰণ কৰিব নোৱাৰে। আপোনাৰ ব্যৱহাৰ, আপোনাৰ আচৰণ, আপোনাৰ সামগ্ৰিকভাৱে আপুনি বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা আচৰণৰ জৰিয়তে আপুনি কেনে মানসিকতাৰ প্ৰতিনিধিত্ব কৰে সেইখিনি অনুধাৱন কৰিব পৰা যায়। খুব সীমিত সংখ্যক মানুহে এইটো বিশ্বাস কৰে যে তেওঁলোকে বিচৰা ধৰণেই জীৱনত সফলতা লাভ কৰিব পাৰিব। গৰিষ্ঠ সংখ্যকেই জীৱনত সন্মুখীন হোৱা সৰু ডাঙৰ সমস্যাৰ সন্মুখত নতি স্বীকাৰ কৰে আৰু তেওঁলোকে মই এই কামটো কৰিব নোৱাৰিম, এই কামটো মোৰ দ্বাৰা কৰা অসম্ভৱ, তেনে এটা মানসিকতা মনত পুহি ৰাখে বা তেনে এটা মানসিকতা তেওঁলোকৰ মনত দৃঢ় হৈ অহাৰ সুবিধা প্ৰদান কৰে। বিশ্বাস সফলতা আহৰণৰ ক্ষেত্ৰত প্ৰধান শক্তি। এই শক্তিয়ে অসম্ভৱক সম্ভৱ কৰিবলৈ আপোনাক এটা শক্তিৰ যোগান ধৰে। বিভিন্ন লোককাহিনী আৰু লোকপ্ৰবচনৰ মাজত শক্তি আহৰণৰ ক্ষেত্ৰত নিজৰ আত্মবিশ্বাসৰ বা আত্মশক্তিক প্ৰধানকৈ গুৰুত্ব দিয়া হৈছে। আমি জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, কিন্তু সেই সমস্যা আমি কি ধৰণে সমাধান কৰিম, সেই ক্ষেত্ৰত আমাৰ কৰণীয় কি, সেই দিশখিনি আমি সঠিকভাৱে অনুধাৱন কৰিব নোৱাৰাৰ কাৰণে বিভিন্ন সমস্যাই আমাক পায়েই আগুৰি ধৰে আৰু এই সমস্যাৰ সন্মুখত আমি পায়েই পৰাজয় বৰণ কৰিবলগীয়া হয়। এই ক্ষেত্ৰত আমি নিজৰ মনক দৃঢ়ভাৱে পৰিচালিত কৰিবৰ কাৰণে কিছু গুণ বা শক্তি বা কৌশল আহৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু সেই কথাখিনিকে আজি আমাৰ এই আলোচনাত দাঙি ধৰাৰ যত্ন কৰা হৈছে। বৰ্তমানৰ জটিল এই আধুনিক পৃথিৱীখনত বিশ্বাসৰ এক আশ্চৰ্যকৰ শক্তি আছে। এই আশ্চৰ্যকৰ শক্তি আমাক দুলংঘ পৰ্বত অতিক্ৰম কৰিবলৈ সাহস দিয়ে, আমাক সেই পাহাৰ অতিক্ৰম কৰাৰ কৌশল আয়ত্ত কৰাৰ অনুপ্ৰেৰণা দিয়ে। বিজ্ঞান প্ৰযুক্তিয়ে আমাৰ জীৱন ধাৰণ আচৰিত ধৰণে সলনি কৰিছে। এই আচৰিত ধৰণে সলনি কৰা ঘটনাই আমাৰ কল্পনাৰ বাহিৰত থকা বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত কৰিবলৈও আমাক শক্তি আৰু কৌশলৰ যোগান ধৰিছে। যিখন সৌৰজগত, সেই সৌৰজগতত ভ্ৰমণ কৰিবলৈ, সৌৰজগতক পৰ্যবেক্ষণ কৰিবলৈ যিখিনি কলা কৌশল লাগে, সেই কলা কৌশলখিনি যিখিনি টেকন'লজিকেল দিশ লাগে, সেইখিনি আয়ত্ত কৰাৰ ক্ষেত্ৰত বিজ্ঞানীসকলে নিৰন্তৰ গৱেষণা কৰি বিভিন্ন পদ্ধতি তেওঁলোকে আৱিষ্কাৰ কৰিছে, উদ্ভাৱন কৰিছে আৰু এই ক্ষেত্ৰত প্ৰধানকৈ ভূমিকা লৈছে নিজৰ আত্মবিশ্বাসে যে এই কামটো আমি কৰিব পাৰিম বা এই কামটো আমি কৰিবই লাগিব। এই বিশ্বাসেই এটা সময়ত আমাৰ জীৱনত দুৰাৰোগ্য ব্যাধি হিচাপে ক্ৰিয়া কৰা কৰ্কট ৰোগ বা কেঞ্চাৰ, এই ৰোগটোৰ নিৰাময়ৰ বিভিন্ন পদ্ধতি উদ্ভাৱন কৰিবলৈ বিজ্ঞানীসকলক, চিকিৎসাবিদসকলক অনুপ্ৰেৰণা যোগাইছে আৰু তেওঁলোকে সেই ক্ষেত্ৰত আগবাঢ়ি পেলাই কৰ্কট ৰোগৰ বিভিন্ন নিৰাময়ৰ পদ্ধতি বা কৌশল
তেওঁলোকে উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। মানুহৰ আত্মবিশ্বাসটোৱেই এই ক্ষেত্ৰত ডাঙৰ শক্তি। এই আত্মবিশ্বাসেই দুটা অঞ্চলক বিভিন্ন পথ সুৰংগৰে বা নদী সুৰংগৰে সংযোজিত কৰাৰ কাৰণেও কলা কৌশল উদ্ভাৱন কৰা, সেই কলা কৌশলক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ কাৰণে শক্তিৰ যোগান ধৰিছে। বিশ্বাস জীৱনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা ডাঙৰ শক্তি। বিলিভ ইন গ্ৰেট ৰিজাল্ট ইন ড্ৰাইভিং ফ'ৰ্চ, দ্য পাৱাৰ বিহাইণ্ড অল গ্ৰেট ৱৰ্কছ। বিশ্বাসে আপোনাক এটা শক্তিৰ যোগান ধৰিব, যি শক্তিয়ে আপোনাক আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰত, ব্যৱসায় ক্ষেত্ৰত বা বিভিন্ন সাংগঠনিক কাম কাজত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণাৰ যোগান ধৰিব। এই ক্ষেত্ৰত আমি নিজৰ শক্তিটোক সুসংঘবদ্ধভাৱে এটা ইতিবাচক দৃষ্টিভংগীৰে পৰিচালিত কৰি কাৰ্যক্ষেত্ৰত তাৰ প্ৰয়োগ কৰিব লাগে। আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ব্যক্তি লগ পাওঁ, যিসকলে তেওঁলোকৰ কাম কাজ বা আচৰণত তেওঁলোকে কেনেধৰণৰ মানসিকতা আচলতে প্ৰতিনিধিত্ব কৰে, কেনেধৰণৰ মানসিকতা তেওঁলোকৰ মাজত গঢ় লৈ উঠিছে, তেওঁলোকে জীৱনত কি ধৰণে সফল হৈছে বা কি ধৰণে তেওঁলোকে বিফল হৈছে, সেই কথাখিনি আমি তেওঁলোকৰ কাৰ্যক্ষেত্ৰৰ বিভিন্ন আচৰণৰ জৰিয়তে অনুধাৱন কৰাৰ, বুজাৰ সুবিধা পাওঁ। ইয়াৰ বিপৰীতে যিসকল ব্যক্তিৰ জীৱনত নেতিবাচক দৃষ্টিভংগীৰ সংখ্যাটো বেছি, তেওঁলোকৰ ক্ষেত্ৰত সফলতাৰ সংখ্যাতকৈ বিফলতাৰ সংখ্যাটো খুব বেছি। যিসকল মানুহে নেতিবাচক দৃষ্টিভংগী লগত কঢ়িয়াই লৈ ফুৰে, তেওঁলোকে সকলো ক্ষেত্ৰতে এটা আত্মসঞ্চয়, নিৰাপত্তাহীন ভাৱ মনত কঢ়িয়াই ৰাখি ফুৰে। এই নেতিবাচক চিন্তাই, নেতিবাচক দৃষ্টিভংগীয়ে তেওঁলোকক জীৱনত সন্মুখীন হোৱা যিকোনো প্ৰত্যাহ্বানক সহজভাৱে গ্ৰহণ কৰিবলৈ শক্তি নিদিয়ে। তেওঁলোকে জীৱনত সন্মুখীন হোৱা যিকোনো জটিল পৰিস্থিতিত সহজেই কোঙা হৈ পৰে। এই ক্ষেত্ৰত আপুনি যেতিয়ালৈকে এটা ইতিবাচক দৃষ্টিভংগী মনত পুহি নাৰাখে, তেতিয়ালৈকে আপুনি জীৱনত সফল হ'ব নোৱাৰে। আপুনি নেতিবাচক দৃষ্টিভংগী যিমান পুহি ৰাখিব, মনত যিমান কঢ়িয়াই ৰাখিব, সিমানে আপোনাৰ বিফলতাৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিব। ইয়াৰ বিপৰীতে আপুনি যদি মনত এটা ইতিবাচক দৃষ্টিভংগী, ইতিবাচক মন পুহি ৰাখে, আপোনাৰ সফলতাৰ সংখ্যাটো ক্ৰমাৎ বৃদ্ধি পাব। আপোনাৰ জীৱনটো সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হ'ব। আপোনাৰ জীৱনটো এটা লক্ষ্য অভিমুখে গতি কৰিব। যিকোনো ক্ষেত্ৰত নেতৃত্বৰ ভূমিকাটো অতিকে গুৰুত্বপূৰ্ণ। সঠিক নেতৃত্বই আপোনাক আপোনাৰ আকাংক্ষিত লক্ষ্য উদ্দেশ্য অভিমুখে আগবাঢ়ি যোৱাত অনুপ্ৰেৰণাৰ যোগান ধৰে। সঠিক নেতৃত্বই আপোনাক আত্মবিশ্লেষণ কৰাৰ, আপোনাৰ আত্মশক্তি কিমান সেই সম্পৰ্কে নিজক বিশ্লেষণ কৰাৰ এক সুবিধা দিয়ে। যিসকল ব্যক্তিয়ে জীৱনত সঠিকভাৱে আগবাঢ়িছে, তেওঁলোকে এটা কথা লক্ষ্য কৰিব যে তেওঁলোকে যিকোনো ক্ষেত্ৰতেই সঠিকভাৱে নিজক তথা অন্যক নেতৃত্ব দিবলৈ সক্ষম হৈছে। সঠিক নেতৃত্বৰ বাবে সঠিক দৃষ্টিভংগী লাগিব, সঠিক লক্ষ্য লাগিব আৰু সঠিক ৰণকৌশল লাগিব। এই সঠিক ৰণকৌশল, সঠিক লক্ষ্য, সঠিক উদ্দেশ্য আৰু সঠিক দৃষ্টিভংগী, এই কথাখিনি যেতিয়ালৈকে আপোনাৰ মনত ক্ৰিয়া নকৰে, তেতিয়ালৈকে আপুনি এক সুনেতৃত্বৰ গুণ আহৰণ কৰিব নোৱাৰে। বিভিন্ন কাৰণে মানুহে জীৱনত কোনোবা আগবাঢ়ি যায়, কোনোবা পিছ পৰি যায়। তেওঁলোকৰ জীৱনত যি উত্থান পতন ঘটে, যি তেওঁলোকে জীৱনত
ঘাত প্ৰতিঘাত সফলতা বিফলতাৰ সন্মুখীন হয় সেইখিনিৰ কাৰণে ব্যক্তিগতভাৱে আচলতে মানুহজন নিজেই দায়বদ্ধ, নিজেই দায়ী। এজন ব্যক্তিয়ে তেওঁৰ নিজৰ চিন্তাধাৰাক সদায় প্ৰতিনিধিত্ব কৰে আৰু সেই চিন্তাৰ দ্বাৰাই তেওঁ জীৱনত কিমান আগবাঢ়িব, কিমান পিছ পৰিব সেই কথাটো নিৰ্ভৰ কৰে। আপুনি যেতিয়ালৈকে নিজৰ আত্মশক্তিৰ বিষয়ে অৱগত নহয়, আত্মশক্তিক আপুনি যেতিয়ালৈকে জাগৃত কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি জীৱনত সফলতাৰ দিশে আগবাঢ়িব নোৱাৰে। গতিকে আপোনাৰ ভিতৰত যি শক্তি আছে সেই শক্তিক প্ৰথমতে জাগৃত কৰক, নিজক বিশ্বাস কৰক আৰু সকলো সময়তে মনত এক আশাবাদ পুহি ৰাখক যে আপুনি এই জীৱনত এটা সফলতা আহৰণ কৰিবলৈ সক্ষম। এই জীৱনত আপুনি এটা পৰিপূৰ্ণ সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ জীৱন উপভোগ কৰিবৰ বাবে যোগ্য। জীৱনটোক উপভোগ কৰক পৰিপূৰ্ণভাৱে। জীৱনটোক প্ৰত্যেক দিনেই উপভোগ কৰিবলৈ শিকক। জীৱনৰ প্ৰত্যেকটো দিনেই জীৱনৰ অন্তিম দিন হিচাপে গণ্য কৰি জীৱনটোক সুখ সমৃদ্ধিৰে উপভোগ কৰিবলৈ যত্ন কৰক। জীৱনত বিভিন্ন ঘাত আহিব, প্ৰতিঘাত আহিব, সেই ঘাত প্ৰতিঘাতৰ ওচৰত নিজক নতশিৰ হ'বলৈ নিদি জীৱনৰ আকাংক্ষিত লক্ষ্য অভিমুখে আগবাঢ়িবৰ যত্ন কৰক। দৈনিক পৰিক্ৰমা ফ'কাছ ইউটিউব চেনেলত জীৱন সম্পৰ্কত আগবঢ়োৱা এই আলোচনাই নিশ্চয় আপোনালোকক উপকৃত কৰিবলৈ সক্ষম হ'ব, এই আশা আমি কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামত জনাবলৈ আমাক নাপাহৰিব। ধন্যবাদ।